এখেতক যে দেখিছে মানে কেইটামান সাধাৰণ মাল লৈ যেনে তেনে ৰাস্তা কিনাৰত দোকানদাৰী কৰি খাই আছে। বৰষুণ দিলে তাতে অসুবিধা হয়। তেনেস্থলত কিনাৰত মানে আপোনাৰ দোকানখনত ডাইৰেক্ট ফ্ৰণ্টত বাইক থৈ দিয়ে গোটেই দিনটোৰ কাৰণে, বা আকৌ মানে গোটেই দিনটোৰ কাৰণে থাকে বাইক নন ষ্টপ। ঠিক আছে, এইটো পাৰ্কিং এৰিয়া মানি লৈছোঁ, কিন্তু অলপতো ছাইডত বাইকবিলাক ৰাখিব পাৰে নাই আপোনালোকে? মাথাত অলপ মাল থাকিব লাগে, মাথাটোত অলপ ইউজ কৰিব জানিব লাগে। বাইকখন আপুনি যদি এটা জেগাত ৰাখি দিয়ে তেখেতক কিমান এটা অসুবিধা হয়। ডাইৰেক্ট নোবা ফ্ৰণ্টত এনেকৈ বাইক থৈ দিয়ে নি দিনটোৰ কাৰণে? প্ৰত্যেক দিনাই বোলে একেটা কেছ। আপোনালোকে যিমান পাৰে ৰিলটো শ্বেয়াৰ কৰিব, যাতে বাইক চাইকবিলাক অলপ মানুহে ছাইডত ৰাখে, মানুহে যাতে চকুত পৰে কথাটো। ইমান মানে এনেকুৱা পকতীয়া কিছুমান মানুহ নাথাকে, ফাল্টু কিছুমান মানুহ থাকে, বহুত বেলেগ ধৰণৰ ফাল্টু থাকে। দোকানখন কৰি যেনে তেনে খাই আছে। বাইক চাইকবিলাক এনেকৈ ৰাখি দিব নালাগে নহয়, এনেই কাষ্টমাৰ কম আহে ফুটপাথত। এইবিলাক দোকানত নাহে নহয় চব মানুহ ইমান কাষ্টমাৰ। অলপ